আগতে যিটো ঘটনা হৈ গ'ল ইয়াক লৈ পেলাই আজি ইয়াত 3জন ADGP অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত মানে আহিবলৈ দিছে আৰু আমি ইয়াত চৰকাৰৰ পৰা আছোঁ NDP পিৰ পৰা আছে NDP S আৰু NDP Rৰো লিডাৰবিলাক ইয়াত আছে আৰু কেনেকৈ মানে ইয়াত পিছ আমি অটুট ৰাখিব পাৰোঁ শান্তি ইয়াৰ ওপৰত আলোচনা হৈছে মূল কথাটো হৈছে যিটো ঘটনা হৈ গ'ল ইয়াৰ ওপৰত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনকুৱাৰী দিছে আৰু সেই ইনকুৱাৰীৰ এটা ৰিজাল্ট ওলাব আৰু ইয়াৰ পিছতে একশ্যন হ'ব এই কথাটো তেখেতসকলে আমাক ক্লিয়াৰলি জনাইছে ইয়াত যদি কোনোবাই ভুল কৰিছে ইয়াত এক্সকিউজ কৰাৰ কোনো কথা নাই কিন্তু সেইটো স্পষ্ট কৰি দিছে আৰু আমি কৈছোঁ যে আজি নতুন নতুন যিবিলাক হাথিয়াৰ লৈ পেলাই সংগঠন ওলাই আছে আমি সেইটোতো সমৰ্থন কৰিব নোৱাৰোঁ আমি যোৱা 30-40 বছৰত তেনেকুৱা পৰিৱেশৰ কাৰণে যিমান পাইছোঁ ইয়াতকৈ অধিক হেৰাইছোঁ গতিকে আমি পুনৰ তেনেকুৱা এটা ৰক্তাক্ত পৰিৱেশ কোনো কাৰণত নিবিচাৰোঁ কোনো এজন যুৱক যাক মা দেউতাবিলাকে ইমান লালন পালন কৰি ডাঙৰ কৰে সেই ল'ৰাবিলাকৰ তেনেকুৱা অকাল মৃত্যু হোৱাটো আমি নিবিচাৰোঁ আৰু অধিকাৰৰ যিটো সংগ্ৰাম ইয়াৰ নামত যিটো এটা ডাঙৰ এটা ৰাজনীতি চলে মাজে মাজে সেইবিলাকো আমি এতিয়া চিন্তা কৰাৰ সময় আহিছে তো সেইকাৰণে আজি সামূহিকভাৱে মানে বড়োলেণ্ড অঞ্চলটো শান্তি কৰি ৰখাৰ কাৰণে আমি সকলো কাম কৰিব লাগিব আমাৰ এতিয়া NDPৰ লগত AFCৰ লগত যিটো চুক্তি হৈ গ'ল শান্তি চুক্তি ইয়াৰ পিছত ৰিক্ৰুইটমেণ্টৰ কাম চলি আছে ৰিহেবিলিটেশ্যনৰ কাম চলি আছে কেছ উইথড্ৰৰ কাম চলি আছে ইভেন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আমাৰ কনভিক্টেড আছিলে তেখেতসকলকো কোনোবা এটা কায়দাৰে বা কোনোবা এটা পথেৰে এটা আইনৰ কিবা এটা তেনেকুৱা ব্যৱস্থা আছে নেকি যাৰ দ্বাৰা তেখেতসকলৰ যিটো শাস্তি এইটো ৰিলেক্স কৰি দিব পাৰে তেনেকুৱাও কথা চিন্তা কৰি আছে তো সকলো পজিটিভ এটা দিশত গৈ আছিলে কিন্তু ৰিচেণ্টলি যিবিলাক ডেভেলপমেণ্ট হৈ আছে সেইটো আমাৰ সমাজৰ কাৰণে ভাল নহয় তো সেইকাৰণে মই আজি বিশেষকৈ ULBত যিটো নতুন নাম লৈ ল'ৰাবিলাক মানে আজি এগেইন এটা অস্ত্ৰ লৈ ওলাব বিচাৰিছে মই তেখেতসকলক মানে আহ্বান কৰিছোঁ তেখেতসকলে অতি শীঘ্ৰে এইটো বন্ধ কৰিব লাগে কিবা এটা সমস্যা আছে এইটো আলোচনা কৰিব লাগে কিন্তু আমিতো দেখা নাই কি কিবা এটা সমস্যা আছে কাৰণ BTR ৰেকৰ্ড হৈ গ'ল তো এতিয়া যিটো ৰঞ্জন দৈমাৰী ডাঙৰীয়াক জেলৰ ওলাব লাগে যিটো কৈছে সেইটো হ'ল এটা জুডিচিয়াৰী মেটাৰ চ' জুডিচিয়াৰী মেটাৰটো তথাপিতো এতিয়া ভাৰত চৰকাৰ অসম চৰকাৰ তেখেতৰ কাৰণে কাম কৰি আছে আমি ভাবোঁ এটা পজিটিভ ৰিজাল্ট আহিব কিন্তু ইয়াৰ আগতে যদি ইমান ভাইলেঞ্চ কৰি থাকে ইমান এইবিলাক ধমকি দিয়া এইবিলাক যদি ভাবুকি দিয়া এইবিলাক যদি চলি থাকে সেইটো আমাক কেতিয়াও এইটো ছাপোৰ্ট নকৰিব সেইকাৰণে মই সেইটো আহ্বান কৰিছোঁ আৰু যোৱাকালি PWD অফিচত আহি যিটো তাণ্ডৱ দেখালে এইবিলাক বন্ধ কৰিব লাগে আমি সেইবিলাক ভাল নাপাওঁ আমি ইয়াত দাদাগিৰি যিটো আছে সেইটো কোনোদিন আমাৰ বড়োলেণ্ড চৰকাৰে কাকো এইটো এৰি দিয়া নহ'ব না অসম চৰকাৰে তেনেকুৱা দাদাগিৰি কৰিব দিব এই ভাল সমাজৰ মাজত ভালকৈ থাকিব লাগে শান্তি প্ৰক্ৰিয়াত আহিছে ভালকৈ চলিব লাগে সেইটোৱে আমি বিচাৰোঁ গতিকে বড়োলেণ্ডত আমি পুনৰ ৰক্তাক্ত হওক হিংসাত্মক হওক কোনোবা নিৰাপত্তাহীনতা হওক এইটো কোনো কাৰণত আমি নিবিচাৰোঁ সেইকাৰণে অসম চৰকাৰকো আমি আহ্বান কৰিছোঁ আৰু ইয়াত যিখিনি গ্ৰুপছ আছে চবকো আহ্বান কৰিছোঁ যে ইয়াত মানে শান্তিৰ কাৰণে আমি চবে কাম কৰিব লাগে Thank you.
ajayata Sangamamanaso Janatagatoho Surudjo ajayata Snotradvayasta pranasta mukha Dagnirajayata Nabhya asidantaritagam Jishanodoho Kamavartata Padhyam Omridisaha Srodratata Lokam Akalpayanna Deva Jagnamatandata Vadantosa Adhyaha Samprita Pritipera Satya Biswanath Kamavartatagre Tasya Drupavetitan Matasade Vaktama Danamagare Vedahametam Purukam Mahantamadikyavarna Tamasaha Vayodivyantarikte Vayodala Vayodamiri Vayodala Santovayama Vishavevata Vidyadevata Maruto সকলোকে সকলোৰে বাবে প্ৰদৰ্শন কৰা হৈছে। এই গৌৰৱ খৰ্গটো আমাৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰখা হ'ব, যাতে আমাৰ বাবে যে অসম আৰু অসম চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তা সুনিশ্চিত কৰিছে, এই বাৰ্তা আমি সমগ্ৰ বিশ্বকে জনাব বিচাৰোঁ এই কাৰ্যসূচীৰ দ্বাৰা। ইয়াৰ পিছত আমি যিটো খৰ্গ এতিয়া প্ৰদৰ্শন কৰা হৈছে সেইটো সকলোতকৈ বেছি ভয় লাগে আলু ফুটি কৈছে পুষ্পাঞ্জলি পাইছা উঠিব পাইছা নিক্ষেপ কৰিছে যিবোৰ অন্ধবিশ্বাসেৰে আমি ইমান দিন চলি আহিছোঁ, এই সকলো অন্ধবিশ্বাস অমূলক ভ্ৰান্ত, আৰু তাক আমি আজি প্ৰতিপন্ন কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি বিশ্বৰ গড় দিৱস। আমি যদি এজন জীৱন্ত মানুহৰ লগত তুলনা কৰোঁ, এজন মানুহৰ মৃত্যুৰ পিছত সেই মানুহজনক আমি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমি যি ধৰ্মতে বিশ্বাস নকৰোঁ কিয়, তেওঁক আমি এটা নিৰ্দিষ্ট সময় শেষ শ্ৰদ্ধা জনাবলৈ ৰখাৰ পিছত আমি তেওঁলোকক বিদায় দিওঁ আন এখন পৃথিৱীলৈ বা আন এখন স্থানলৈ, য'ত তেওঁলোকে পৰম পিতাৰ লগত সুখেৰে শান্তিৰে বাস কৰিব। আমি কেতিয়াবা আমাৰ আটাইতকৈ মৰমৰ ব্যক্তিজন আমাৰ মাজৰ পৰা আঁতৰি যায়। সেই মৰমৰ ব্যক্তিজনৰ দুজুৰি সুন্দৰ চকু আছিলে,
এখন ধুনীয়া মুখ আছিলে, এখন ধুনীয়া হাত আছিলে, কিন্তু কোনো পিতৃ মাতৃয়ে নিবিচাৰে যেন সন্তানৰ যেতিয়া শেষকৃত্য হ'ব, দেউতাৰ যেতিয়া শেষকৃত্য হ'ব, দেউতাৰ চকুজুৰি আমি আমাৰ মাজত ৰাখি থৈ দিম। কাৰণ আমি জানো যে সমস্ত শৰীৰক বিদায় দি আন এখন বিশ্বলৈ, আন এখন পৃথিৱীলৈ, পৰমাত্মাৰ ওচৰলৈ তেওঁক আমি পঠিয়াই দিব লাগে। গড়ৰ মৃত্যু হয় কেতিয়াবা চোৰাং চিকাৰীৰ হাতত, কেতিয়াবা গড়ৰ মৃত্যু হয় বয়সৰ পিছত, প্ৰাকৃতিক কাৰণত, গাড়ী দুৰ্ঘটনাত, আমি বিভিন্ন কাৰণত গড়ৰ মৃত্যু হোৱা দেখিছোঁ। গড়ৰ মৃত্যুৰ পিছত যদি আমি গড়ক পুতি থওঁ আৰু খৰ্গটো যদি পুতি থওঁ, তেতিয়াহ'লে হয়তো কোনোবাই আকৌ গাঁতৰ পৰা গড়টোক উলিয়াই মৃত শৰীৰৰ পৰা খৰ্গটো কাটি তাক বিক্ৰীৰ বাবে লৈ যাব। সেইবাবে গড়ৰ খৰ্গটো গড়টোৰ পৰা পৃথক কৰি গড়টোক মাটিত পুতি দিয়াৰ পিছত আমি খৰ্গটোক দাহন কৰিব লাগে, যাতে সমস্ত শৰীৰটোৱেই পৰম পিতাৰ ওচৰলৈ ঘূৰি যাব পাৰে। মানুহে মোক দুই এটা প্ৰশ্ন কৰে যে এই গড়ৰ খৰ্গখিনি বিক্ৰী কৰিলে আমাৰ চৰকাৰে দেখোন বহুত টকা পালেহেঁতেন। হয়, নিশ্চিতভাৱে আমি এই গড়ৰ খৰ্গ বিক্ৰী কৰিলে আমি বহুত টকা পালোহেঁতেন। মানুহৰ কিডনী বিক্ৰী কৰিলেও আমি বহুত টকা পাম। কিন্তু আমি মানুহৰ কিডনী বিক্ৰী কৰিম জানো? আমিতো কেতিয়াও বিক্ৰী নকৰোঁ। বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ বিক্ৰী কৰা বা কিনা, এই কামটো ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ সভ্য সমাজে আটাইতকৈ বেয়া কাম বুলি অভিহিত কৰিছে। CITES-ত ভাৰত চৰকাৰে স্বাক্ষৰ কৰিছে আৰু ভাৰত চৰকাৰে বিশ্বক প্ৰতিশ্ৰুতি দিছে যে আমি মৃত বা জীৱন্ত কোনো জীৱ জন্তুৰ অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ।